হেল্ল' গাইজ, আজি আমি আমাৰ লগৰ 4-5জন মিলি এটা সৰু প্ৰীতিভোজ আয়োজন কৰিম বুলি ভাবিছোঁ মানে কৰিম আৰু তো তাৰ কাৰণে এতিয়া আমি খৰিৰ ব্যৱস্থা কৰি আছোঁ। এয়া চাওক, আমাৰ দুজনে খৰি কাটি আছে, লোকৰ ঘৰত সোমাই পেলাই খৰি চুৰ কৰি আছে। এয়া চাওকচোন তেওঁলোকক এবাৰ। এয়া এফালে এটা, এফালে আমাৰ এফালে খৰি কাটি আছে আৰু এফালে আমাৰ এয়া খৰি পেলাই আছে। এসাঁজ হৈছে আমাৰ ননী বাগলাৰী আৰু এসাঁজ হৈছে আমাৰ কুলদ্বীপ। তেওঁ খৰি কাটি আছে। এয়া আমাৰ দা চা নালাগে, আমাৰ হাতে দা, হাত ধৰিয়ে দা এয়া আনিছে, চাওক। এয়া গাইছ, এয়া প্ৰীতিভোজৰ কাৰণে চাউল লৈ আছোঁ। কিনা নহয় কিন্তু দেই, এয়া বেলেগৰ ঘৰৰ পৰা চাউল লৈ আছে। এয়া চাওক, চাউল ভৰাই আছে। আমাৰ ইয়াৰ নাম ধন, আচল নামটো নাজানো, ধন বুলি আমি মাতোঁ। এয়া আমাৰ বাগলাৰীয়ে পলিথিনত বস্তু ভৰাই আছে। এয়া তেজপাত, লগতে ভোট জলকীয়া, আৰু এখন হৈছে আমাৰ ৰুকনি, চালাড বনাই খাবৰ কাৰণে ৰুকনিও লৈছোঁ। এয়া চাউল লৈছোঁ। বাকী আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব। লৈছোঁ এয়া আজি খানাৰ কাৰণে। এয়া দাদাই গাহৰি কাটি আছে। বেছি লোৱা নাই বাৰু গাহৰি, 200 টকা গাহৰি লৈছোঁ, হৈ যাব। আমি আহি মানে য'ত যাম বুলি ভাবিছোঁ, এতিয়া বোলে সেই ৰাস্তাটো বন্ধ হৈ আছে, যাব নোৱাৰোঁ। গতিকে চাওঁ, গোটেইখিনি আহিছোঁ আকৌ লগ হৈ বেলেগ এটা জেগাত যোৱাৰ ডিচিশ্যন লৈ আছোঁ। এতিয়া আমি অৱশেষত জেগা চিলেক্ট কৰিলোঁ। বহুত প্ৰব্লেম, ইমানে ধূলি। এইটো চাওক, ৱাটাৰ বলটো শুকাই গ'ল, দেখিছেনে কিমান গ'ল, পানী নাইকিয়া হৈ গ'ল। আমাৰ ৰাজা কিবা ক'বা নেকি জেগাখিনিৰ বিষয়ে? আমি য'তে আহোঁ তাতে ৱাটাৰ বল শুকাই যায়। আমাৰ এইফালে প্ৰাঞ্জল দা আছে, প্ৰাঞ্জল দা কিবা ক'বা নেকি জেগাটোৰ বিষয়ে? এয়া আমাৰ মানৱে বোলে কিবা ক'ব, আমি যিখিনি জেগাত আহিছোঁ আপোনালোকক এবাৰ ভিউজটো দেখাই দিওঁ। চাওকচোন কিমান ধুনীয়া এটা ভিউজ। এয়া চাওক কি ধুনীয়া ভিউজ হয়। কিন্তু আমাৰ এটাই বেড লাগ হ'ল, যিটো জেগাত আহিম বুলি ভাবিছিলোঁ সেইটো জেগা আমি নাপালোঁ। ৱাটাৰফলটো নাপালোঁ, ৱাটাৰফলৰ জেগাটো আপোনাৰ বন্ধ কৰি দিলে। গতিকে আমাৰ বাগলাই কিবা ক'বা নেকি, কোৱা? শুকাই গৈছেগৈ আৰু মই একো ক'বগৈ মন নাই আৰু আজি। এয়া চাওক, আমি অৱশেষত জেগা পালোঁহি। ইমান ধুনীয়া ভিউজ পাহাৰ, কিন্তু মানে কি ইয়াত পানীৰ অসুবিধা হয়। তো আমি পানীকণ লৈ অহাৰ কাৰণে আমি বাচিছোঁ। ইয়াতো পানী কেনেকৈ লৈ আহিলোঁ। এয়া আমাৰ মানৱে নহৰু কাটি আছে, পিঁয়াজ কাটি আছে, আৰু আমাৰ এইফালে কুলদ্বীপে আলু কাটি আছে। নাই, এয়া আমাৰ মাংস ধুই আছে। এয়া চাওকচোন কি ধুনীয়া ভিউজ, ধুনীয়া। এয়া আমাৰ মাংস মেৰিনেট কৰা হৈ গ'ল। এয়া বিলাহী, পিঁয়াজ, এইফালে আমাৰ বন্ধাকবি, আলু, গাজৰ কুটি আছে। পৰঠাখিনি দেখাই দিয়ে। এয়া আমাৰ পৰঠা আছে। এয়া হৈ গ'ল আমাৰ পৰঠা। এয়া পৰঠাও খাম। আছে আপোনাৰ 6-7 পেকেটমান আছে পৰঠা, আৰু লগতে চাউলটো আছে। এয়া চব বহি আছে। এয়া গোটেইসোপা গৈ আছোঁ য'ত আমি পিকনিক খাব গৈ আছিলোঁ। এয়া ৰাস্তা ভিউ, শিলৰ মাজে মাজে গৈ আছোঁ। এয়া ভিউজ। বস্তু বনালোঁ, মাংস বনাই আছোঁ, কিন্তু আপোনাৰ কি হ'ল, চিকেন মছলা, ৰেড চিলি আনিব পাহৰি থাকিলোঁ। গতিকে আকৌ দোকানত গৈ আছোঁ। ভাগ্য ভাল যে দোকান এখন ওচৰতে আছে, নাথাকা কি কৰিলোঁ হয় কওকচোন আপোনালোকে গাইজ। গৈ আছোঁ আনিবলৈ। এয়া অৱশেষত আমাৰ চব হৈ গ'ল। এয়া মাংস হৈ গ'ল, মাংস বৰ্তমান ঢাকা হৈ আছে। এয়া আপোনাৰ পৰঠাটো বনাব বাকী আছে আৰু ৰেডিমেড পৰঠা আনিছোঁ। এয়া ভাতটো বনাই আছোঁ। ভাতটো আধা সিজা হৈ গ'ল, মানে 100ৰ ভিতৰত 50% হৈ গ'ল, আৰু 50% বাকী আছে। বাছ এইখিনি হ'ব, এইখিনি হ'লে আমাৰ ধুনীয়াকৈ আজি খানা আয়োজনটো আমি চলাই আছোঁ। এয়া চাওক, আমাৰ দেৱতাইক খুৱাই দিছে ৰাজা দাই। এয়া বৰ্তমান আমাৰ আয়োজন সমাপ্ত হৈছেহি আৰু খাম আৰু।
প্ৰাঞ্জল মজুমদাৰ দা কিবা ক'বা নেকি কোৱা তোমাৰ কিবা কৈ দিয়া ভাল নে বেয়া কেনেকুৱা লাগিছে আজি আহি পেলাই আমাৰ বাগলাই কিবা ক'বা কৈ দিয়া এ চোৱা হাঁহি আছে বাগলাই দেখিছা ক'ব লাষ্ট কৰি আছে যি কি নহওক তেওঁলোকৰ চেষ্টাতে আজি খানাটো আয়োজন হৈছে আৰু বাগলাই আৰু আমাৰ মজুমদাৰ কাৰণে এই মাংস খুটি খাবৰ কাৰণে পৰঠা বনাই আছে আমাৰ মজুমদাৰ আৰু আমাৰ মানৱে এই জুই ইমানেই হৈছে ধোঁৱা উৎপাতত মানে তেওঁলোক থিয় হৈ যাবলৈ বাধ্য হৈ গৈছে আৰু আমাৰ মজুমদাৰ আৰু মানৱে পৰঠা বনাইছে ৰেডিমেড পৰঠা দোকানত পোৱা যায় আনি পেলাই জাষ্ট আমি টেবুলত হেৰি থওঁ আমি হেৰি কৰি আছোঁ